Hi everyone, welcome to my YouTube channel Lucky's Kitchen. নমস্কাৰ মহিলাকে আপোনালোক সকলোকে মোৰ Lucky's Kitchenলৈ স্বাগতম জনাইছো। আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে চাগৈ। সদায় সুস্থ থাকক, ভালে থাকক তাৰে কামনাৰে আজি মোৰ ৰেচিপিটো বনাবলৈ লৈছো। ৰেচিপিটো হৈছে বেবি কৰ্ন। এটো বেবি কৰ্নৰ পেকেট হয়। এনেদৰে বিগ বজাৰ বা এনেকুৱা সবজি মাৰ্কেটতো আজিকালি কিনিবলৈ পোৱা যায়। এতিয়া এই পেকেটটো খুলি মই ভালদৰে ধুই লম এই বেবি কৰ্নখিনি। এতিয়া এই বেবি কৰ্নখিনি ধোৱা হৈ গৈছে। এইখিনি মই টুকুৰা টুকুৰকৈ কাটি লম। এইখিনি মই এনেদৰে গোটেইখিনি কাটি ললো। এতিয়া এই বেবি কৰ্নখিনি বইল কৰিব লাগিব। এখন কেৰাহীত অলপ পানী দি মই এয়া ইন্ডাকশনত উঠাই দিছো আৰু বেবি কৰ্নখিনি ঢালি তাতে অকমান নিমখ দিছো। সিজিবৰ বাবে 5 মিনিট সময় ৰাখি দিছো। কৰ্নখিনি বেছি সিজাবলৈ নালাগে। এনেদৰে অকমান সময় সিজাই লোৱাৰ পিছত এইখিনি মই এটা চৰিয়াত কাঢ়ি লৈছো। এইখিনি অলপ ঠাণ্ডা হ'বৰ বাবে ৰাখি দিছো। এতিয়া বেবি কৰ্নখিনি ঠাণ্ডা হোৱালৈকে মই কেপচিকাম, জলকীয়া, পিয়াজখিনি কাটিবলৈ লৈছো। এতিয়া পিয়াজ, জলকীয়া, নহৰু, আদা আৰু কেপচিকামখিনি কটা হৈ গৈছে। এতিয়া বেবি কৰ্নখিনি ঠাণ্ডা হোৱাত এইখিনি মই এটা বাউলত লৈ লৈছো। 3 চামুচ কৰ্নফ্লোৰ, আদা নহৰু পেষ্ট, অকণমান নিমখ দি এইখিনি ভালদৰে সানি লৈছো। গেছত এখন কেৰাহী পাতি গেছটো অন কৰি দিছো। এতিয়া তেলখিনি গৰম হোৱাত এইখিনি মই ভাজিবলৈ লৈছো আৰু এনেদৰে এপিচ এপিচকৈ দি গোটেইখিনি আধা ভজা কৰি লম। আৰু এইখিনি আধা ভজা হৈ গৈছে আৰু থাকি যোৱাখিনি মই এনেদৰে ভাজি লৈছো। এতিয়া এই বেবি কৰ্নখিনি আকৌ এবাৰ ভাজিবলৈ লৈছো। এনেদৰে ডিপ ফ্ৰাই কৰি ললে খাবলৈ ক্ৰাঞ্চি হয়। এতিয়া নেক্সট প্ৰসেছৰ বাবে মই একেখন কেৰাহীতে অলপ তেল ৰাখি ইয়াতে মই নহৰুখিনি দি দিছো। কাটি লোৱা আদা, তাৰ পিছত কাটি লোৱা জলকীয়াখিনি দিছো। কাটি লোৱা পিয়াজখিনি দি অকমান সময় ভাজি লৈছো। এতিয়া ইয়াতে কেপচিকামখিনি এড কৰি দিছো। এতিয়া এই গোটেইখিনি অকমান সময় মিডিয়াম ফ্লেমত ভাজি লৈছো। এতিয়া এইখিনি অলপ সময় ভজাৰ পিছত ইয়াতে মই টমেটো সস দিছো। চামুচেৰে 2 চামুচ সয়া সস, 1 চামুচ ভিনেগাৰ, 2 চামুচ কৰ্নফ্লোৰ, পানী অকমান দি গুলি ললো। এইখিনি ইয়াতে মই এতিয়া এড কৰি দিছো। অকমান সোৱাদ অনুযায়ী নিমখ দিছো। জালুক আধা চামুচ দিছো। ইয়াতে ভাজি লোৱা বেবি কৰ্নখিনি দিছো। কৰ্নখিনি দিয়াৰ পিছত এইখিনি এনেদৰে লৰাই মিক্স কৰি লৈছো আৰু একেবাৰে শেষত 2 চামুচ কণী মিলাই দিছো। অপচনেল হয়, মিলাবও পাৰে, নিমিলালেও কোনো কথা নাই। এতিয়া এইখিনি হৈ গৈছে। গেছটো অফ কৰি মই এখন প্লেটত উলিয়াই এনেদৰে পৰিবেশন কৰিলো। আপোনালোকে এনেদৰে বেবি কৰ্ন বনাই খাবচোন। কেতিয়াবা ল'ৰা ছোৱালীক পঢ়া টাইমত এনেদৰে বনাই খাবলৈ দিবচোন, বহুত ভাল পাব। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। যিসকল নতুন ভিউৱাৰ্ছ তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো। চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। শুভ ৰাত্ৰি।